আজি ঢেৰ কুকুৰৰ পোৱালি। তেনেহ'লে ব'লক প্ৰথমৰ পৰা। আজি মোৰ বহুত ফূৰ্তি, কাৰণ মই এমাহৰ পিছত ঘৰ যাম। আৰু এয়া হঠাৎ প্লেনিংটো হোৱাৰ বাবে আমি গৈ পাওঁতে এয়া দেৰি হ'ল। আৰু বৰষুণ দিয়াৰ পৰা ইমান ঠাণ্ডা পৰিছে, গৈ পেলাই এয়া দেউতাই জুই ধৰি দিছে তেওঁ পোৱালে। আৰু এয়া আমাৰ ৰাতিপুৱা দেখিছেনে, ল'ৰা আৰু ছোৱালী ভেলাঘৰৰ মেজি বনাবৰ কাৰণে পূৰা ৰেডি। আৰু এয়া মোৰ ভাইটি পূৰা প্ৰিপাৰেশ্যনত লাগি গৈছে। আৰু এয়া মা সান্দহ, আমাৰ ফালে কিছুমানৰ ফালে কৰাইগুড়িও কয়, আমাৰ ফালে কিন্তু সান্দহগুড়িয়ে বুলি কয়, বনোৱাত পূৰা লাগিছে। মোক কিন্তু বহুত গালি পাৰিছে দেই ভিডিঅ' কৰাৰ কাৰণে, তথাপিও উপায় নাই, চৰি মা। আৰু এয়া হৈছে আমাৰ পিকু আৰু সেইকেইটা পোৱালি, আৰু সেইটো ছাগলী পোৱালি নতুনকৈ জগা আৰু আছিলে, কিন্তু ইয়াতে অহা নাই। আৰু মন বেয়া কৰি পেলাই ঘৰ আহিব লগা হ'ল। আৰু মাৰ মৰম দেখিছেনে, অলপৰে অলপ বস্তু দি পঠাইছে। বাৰু আজিলৈ আহিছোঁ, বাই। হেপী বিহু সকলোকে।